আমি এতিয়া আউনীআটী সত্ৰলৈ আহি আছোঁ। প্ৰথম আমি আউনীআটী সত্ৰত সোমাই সেৱা এটা কৰি তাৰ পাছত আমি বাকীকেইখন সত্ৰলৈ যাম। আবেলি হোৱালৈকে কেইখন সত্ৰলৈ যাব পাৰোঁ যাম আৰু গোটেইকেইখনলৈকে যাম বুলি ভাবিছোঁ বাৰু, কি হয় আৰু। ফাইনেলি আমি আহি সত্ৰ পাই গ'লোহি। এতিয়া আমি ছাইডত জোতা চেণ্ডেল খুলি ভিতৰলৈ যাম আৰু ইয়াত আধা ঘণ্টামান থাকি তাৰ পাছত কমলাবাৰী সত্ৰলৈ যামগৈ আৰু। জোতা খুলি যাব লাগিব। মোৰ ঘৰটো 5G চলে। মোৰ ঘৰত তাৰ ফ্ৰণ্টতে আছে 5G। মই ইয়াত মৰা ফটো দেখুৱাম এতিয়া। মোৰ ঘৰটো চলে, খালি মোৰ মোবাইলটো ফাটিব এই ঘৰটো লাগি যাব। মই এই ৰখতে ফটো মাৰিছিলোঁ। মই ইয়াত ৰিভিউ আছে গুগল। মোৰ আছে বিদ্যা আছে। তুমি অথনি মোক আজিৰ পইচাটো দিছিলা হয় নাই? তুমিয়ে দিবা। গোল্ডেন কাপ এইটো তুমি কৰা সেই কচমাছে নেকি হয়? কচমাছে হয়। এইটো জাপানী কাৱৈ হয় নহয়? এইটো জাপানী কাৱৈ, এইটো কচ মাছ। এই যে কাঠৰ কুণ্ডাটো দেখিছে, এই কাঠৰ কুণ্ডাটো তুলসী গছৰ হয়, বহু পুৰণি হয়। এইটো মিনিমাম 500 বছৰমান হ'ব। কিমান ডাঙৰ তুলসী গছ। উজ্জ্বলে আকৌ এইটো দাঙি চাওঁ বুলি ভাবিছে। আমি ইয়াৰ পৰা এতিয়া যাবলৈ লৈছোঁ। নেক্সট আমি কমলাবাৰী সত্ৰলৈ গৈ আছোঁ।